নমস্কাৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই ৰঞ্জু আৰু আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ নদীতে গাহৰি মাংস আনিছোঁ গাহৰি মাংস আনিছোঁ লগতে গৰৈ মাছ আনিছোঁ চুঙাত দি খাম বুলি এয়া চুঙা ঘৰৰ পৰাই আনিছোঁ ঘৰৰ বাহ হয় এইটো গাহৰি মাংস আৰু এয়া গৰৈ মাছ ইমানো সৰু নহয় কেমেৰাত অলপ সৰু লাগিছে ইমান সৰু নহয় আৰু এতিয়া প্ৰথমতে গাহৰি মাংসটো তাৰপিছতহে চুঙাত দি খাম আপোনালোকে হেকলৈকে চাই থাকিব মাছত প্ৰথমতে মছলাখিনি সানি ল'ম ভালকৈ এয়া নিমখ আদা নহৰু লাল মিৰ্চ পাউডাৰ আৰু এইটো ধনিয়া পিঁয়াজ জলকীয়া ভালকৈ এইটো সানি ল'ম পানী অলপ দি দিছোঁ বিলাহীটো দিবলৈ পাহৰিছিলোঁ গাইছ এতিয়া সেইকাৰণে দিছোঁ গাহৰি মাংসটো মছলা দি সানি ল'ম প্ৰথমতে ইয়াতে দিছোঁ ৰেড চিলি পাউডাৰ জিৰা বিলাহী আৰু আদা নহৰু আৰু কেঁচা জলকীয়া আৰু ধনিয়া এয়া নিমখ আমাৰ মাংস সিজিলেই অলমোষ্ট সিজিলে আৰু সিজিলে আৰু অলপ দেৰি 10 মিনিটমান হ'লে হৈ যাব এয়া আপোনালোকে দেখি শব্দটো শুনি পাইছে নে নাই জানো ধুনীয়া গোন্ধ আহিছে খালি খাবলৈ কেনেকুৱা হ'ব জানো কিন্তু বহুত ধুনীয়া গোন্ধ আহিছে
মজা গোন্ধ গাহৰি মাংসটো খুব বেছি টেষ্টি আছিলে কিন্তু মাছটো ইমান বেছি টেষ্টি নহ'ল চাগে বনাব নাজানিলোঁ চাগে আজিলৈ আহোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম মোৰ ভিডিঅ' চাই যদি ভাল পায় আপোনালোকে লাইক এটা নিশ্চয়